নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভাল আৰু সুস্থ আছে। এয়া চবেই আমি বহি পেলাই মুড়ি চেনি আৰু গাখীৰ দি পেলাই জলপান খাম এতিয়া। আৰু আপাও আহিছে যেতিয়া আমাৰ ভেলাঘৰতে, এয়া মুড়ি গাখীৰ দিয়া নাই আৰু হাই আপা বিহু খাবলৈ আহিছে। দেখিছানে বহি আছে পুৰা। বিহু খালে নে? সেয়া আপা মাষ্টনী হয়, আমাৰ মাষ্টনী বাইদেউ। যিহেতু বিহু ছিজন হয়, আলহী আহি আছে। এয়া এতিয়া আপা আহিলে আৰু অইন যোনজনো আহি আছে, বৰমাহাতি ওচৰে পাঁজৰে আলহীখিনি আৰু আহেই। যিহেতু আমিও সকলোৰে ঘৰে ঘৰে যাওঁ প্ৰায়, আৰু ময়ো কেইবাঘৰলৈ গ'লোঁ আৰু দুঘৰমান যাম আৰু বিহু খাবলৈ। আৰু বতৰটো বৰ এটা ভাল নহয়, এতিয়া ৰ'দ জাক অলপমান ওলাইছে। চ' ভাবিছোঁ কাপোৰখিনি এইখিনি আছে ৰ'দত দি লওঁ। যিহেতু বতৰটো ডাৱৰীয়া হৈ থাকিলে কাপোৰবোৰ নুশুকায় আৰু বিৰাট মানে অশান্তি লাগে। চ' আজি আগবেলাটো তেনেকৈ গ'ল, এতিয়া প্ৰায় 2টামানেই বাজিব হ'ল। চ' অলপমান ৰ'দ জাক দিছে, ভাবিছোঁ কাপোৰখিনিও মেলি লওঁ। আৰু আপোনালোকৰ লগতো বহুত দিনমান ব্লগ দিয়া নাই, যিহেতু বিহুৰ পাছতে মোৰ বহুত গা বেয়া হ'ল। পানী লগা, জ্বৰ, বমি আৰু অন্যান্য কিছুমান বেমাৰ হ'ল। চ' সেইবাবে মই ভিডিঅ' কৰিব পৰা নাছিলোঁ। চ' ভাবিলোঁ আজি মই ব্লগ এটা কৰোঁ আৰু আপোনালোকৰ লগতো অকণমান মানে মোৰ মনটো অকণ ভাল লাগিব আৰু চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কথাখিনি। যিহেতু গা চা বেয়া হ'লে ভিডিঅ' কৰাটো ইমান এটা পচিবল নহয়। চ' মোক বহুতে কমেণ্টতো সুধিছিলে তুমি কিয় ভিডিঅ' দিয়া নাই, ইমান দিন হ'ল বিহুৰ পৰা। চ' সেইবাবে মই ভাবিলোঁ কৈনো যে মোৰ বিহুৰ পিছত বহুত গা বেয়া মানে। চ' টেবলেট খাই অলপমান ভাল হ'ল ডাক্তৰক দেখাই মেলি। চ' সেইবাবে ভিডিঅ' দিবৰ মানে মন নাছিলে আৰু যিহেতু গা বেয়া হৈ থাকিলে এটা ভিডিঅ' দিবলৈ মুড নাথাকে। চ' সেইবাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ মানে। আৰু মই এতিয়া ভাবিছোঁ মই ৰেগুলাৰ ভিডিঅ' দি যাম আপোনালোকক। আৰু আপোনালোকক ইমান মৰম মোৰ মানে ভাল লাগে, আপোনালোকে মোক ইমান মৰম দিছে ইমান কম দিনতে। চ' সেইবাবে মই সদায় ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। আজি আমাৰ ঘৰত মৰণা মাৰিবলৈ লৈছে। এয়া মায়ে মৰণা খুলি আছে আৰু এয়া গোটাই থৈছোঁ আৰু মাৰিব লাগিব, 2টামান হ'ব চাগে। আৰু এয়া ধুনু খেলি আছে এইডোখৰতে। ত' এয়া আলহী আহিছে, বৰমা বহি আছে, তাৰপিছত ময়ো বহি আছোঁ আৰু এয়া মৰণা মাৰিব আৰু এতিয়া ট্ৰেক্টৰ আহিব। এয়া হাজবেণ্ডে মোৰ কাৰণে লৈছে গধূলি সময়ত গৰম গৰম পকৰি, মানে চিকেন আনিবলৈ গৈছিলে আৰু তেতিয়া মোৰ কাৰণে গৰম গৰম পকৰি লৈ আহিলে। আৰু আছিলে মানে মই দেখাব পাহৰি থাকিলোঁ, খাই আধা আধি শেষেই হ'ল। তাৰপিছতহে মই ভিডিঅ' কৰিব মনত পৰিছে যে মই আজি ব্লগ কৰি আছিলোঁ, সেইবাবে দেখালোঁ আৰু। অথনি আজি ব্লগ কৰিলোঁ আৰু আবেলিতে, তাৰপিছত ব্লগ কৰা হোৱাই নাই। আৰু এতিয়া সন্ধিয়া 7টা বাজি গ'লে আৰু 8টাই বাজিলে। আৰু হাজবেণ্ডে আজি আনিছে লোকেল চিকেন আৰু ঘৰত আছে জহা চাউল। আৰু আজি হাজবেণ্ডে বনাব লোকেল চিকেন, আমাক খুৱাব বনাই মানে। কিমান যে টেষ্টি বনায়। চ' আজি কেনেকৈ খাওঁ ভাত সাজ চাওকচোন আহক। এয়া হাজবেণ্ডে লোকেল চিকেন কাটি আছে আৰু হাজবেণ্ডে মাংস বিৰাট ধুনীয়াকৈ কাটিব জানে আৰু বিৰাট ধুনীয়াও বনায়। চ' আজি সেইবাবে হাজবেণ্ডেই বনাব মাংস আৰু তেওঁ বিৰাট ধুনীয়া বনায় মানে। এয়া হাজবেণ্ডে বনালে লোকেল চিকেন, আলু দি গ্ৰেভি টাইপৰ, বিৰাট ধুনীয়া লাগিলে খাই। আৰু আছিলে লগত জহা চাউলৰ ভাত, বিৰাট টেষ্টি মানে। আৰু দালি, ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া প্ৰায় 10টাই বাজিলে। আৰু ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰণি মাৰোঁ। আৰু আজি হাজবেণ্ডে সঁচাকৈ বৰ ধুনীয়া লোকেল চিকেন বনাইছিলে আৰু খাই খুব টেষ্টি লাগিলে। আৰু জহা চাউলৰ ভাত আৰু লোকেল চিকেনৰ লগত খুব ধুনীয়া লাগে। আৰু আপোনালোকেও খাই চাবচোন, সঁচাই বৰ ভাল লাগে। যদি আজি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনটো বেল বাটন হয় সেইটো প্ৰেছ কৰি দিব, যেতিয়াই মই নতুন ভিডিঅ' দিম আপোনালোকে ন'টিফিকেশ্যনসমূহ পাই যায় যেন। তেনেহ'লে আজিলৈ বাই বাই, আকৌ অন্য এটা ব্লগত আহি আছোঁ পুনৰ।